Hello and welcome to my YouTube channel. Hello and welcome to my YouTube channel Alux Vlog. So এটা মন শিবসাগৰ আছো শিবসাগৰ ওলাইছে গুটেকেইটা লগৰকেইটা গুটেকেইটা আছো আমি এতিয়া যাওঁ এফালে জায়গাটো নকম এতিয়া গৈ লওঁ তাবা কম হা যাই থাকোতে ধুনীয়া স্নেহ চাই থাকিব ৰাস্তা মজা আসলতে এইটো আসলতে এটা আনপ্লেন্ড ট্ৰিপ য'ত আমি লগৰ 5টা ল'ৰা আৰু গাড়ী আৰু মানে গাড়ী তেল আছে সো য'ত যাওঁ তালৈকে গুজাম আজি মানে এইটো এটা আনপ্লেন্ড ট্ৰিপ আৰু ৰাস্তাত বহুত মানে যে মস্তি যে আৰু মানে লগৰবোৰ যেনেকৈ কথা পাতে মানে লগৰবোৰ জীৱনত যেনেকৈ কথা পাতে তেনেকৈ মানে ট্ৰিপটো আৰম্ভ কৰিছে চ' আকৌ বেয়া নাপায় চাওক ইয়াক আজি বাৰ্থডে উইছটো কৰিলোঁ এইটো কিন্তু কেলা মইতো ব্লগটোত কৈছো না চালিয়াকে দিম ন বম দিম কেলা ফোন কেমে কবি না ডাইৰেক্ট এইটো কি হয় কি কৰিলো মই এইটো নাজিৰা চাৰিআলি পাইছোহি আগতে যেনেকৈ দেখোঁ চ' আজি নাজিৰা চাৰিআলিটো তাতকৈ অলপ উন্নত মানে ভাল দেখিছোঁ কেমেৰাত চ' সঁচাকৈ পাই বহুত সুন্দৰ লাগিছে এইখন মাই জিঅ' ডিজিটেল লাইফ চাৰিআলি এতিয়া চাৰিআলিৰ পৰা যাম লগৰটোক আনিবলৈ ঐ আলু ভাই লাকুৱা এইফালে আছে অঁ পাহৰিছোঁ আৰু এজন আহি আছে আমাৰ লগত বাইক লৈ মাতিব এইটো এছ টিকেট ভিডিঅ' ডাইৰেক্ট খেলা এছ টিকেট ভিডিঅ' এইটো ডাইৰেক্ট এছ টিকেট ভিডিঅ' হৈ আছে প্লে লৈছে তো এইটো নোৱাৰিম কেলা এইবোৰ চব কাটি দিয়া হ'ব এতিয়া আমি গৈ আছোঁ চাৰিটা আৰু এটা আহিব লগৰ ইন্দুমণি দাস তাক ল'বলৈ যাওঁ এই উপনা দিয়ে পৰা এইটো ইমান ভিৰ কেমেৰা আহিবি না নালাগে ভইচটো ভাল এইটো লৈছে তলতে আছো বেছি নহ'ব 5 মিনিট কথাটো ভালকৈ নুশুনিবি কেলা যিখিনি কামহে দি থাকিম সেই এতিয়া ইন্দু এতিয়া আহি আছে ঘৰৰ পৰা সেইখন গাঁতৰ দলং সেইখন দলং আছে পিছফালে সেইখন দলঙৰ পিছফালে আহি আছে পাবহি এতিয়া বেছি টাইম নহয় তেওঁ ৰখি দিছোঁ 5 মিনিট তাৰপৰা আকৌ আমি জাৰ্ণি ষ্টাৰ্ট কৰিম বেয়া নহয় আকৌ সেইটো আহিছে আমাৰ এইটো মাইকীটো আহিছে মাইকী মতো আহিছে এইটো সেই দোস্ত আমাৰ এজন আহিছে মাইকী মো এজন এইজন তাৰ ওলাওঁতে বহুত টাইম লাগে অ'কে এতিয়া আমি চব আহিলে অ'কে ফাইন ধুনীয়াকৈ গৈ আছোঁ আমি যাম এতিয়া গাড়ীখন ধুনীয়াকৈ ষ্টাৰ্ট দিওঁ কাৰ ফল দিয়া মই ধৰিছোঁ দিয়া এই কি ইউটিউব আকৌ কৰিলে নেকি আকৌ ফিচাই জিন্দাবাদ কেলা এই নামটো কি বুলি আছে এই আলুৰ নামটো কি আছে চাহ কি বুলি তাতে মই নাম আলোক ভগ এনেকৈ আছে নে আলুক ভলক অঁ গেছত 3 দিনৰ আগৰ পৰা চেনিটাইজাৰ যাব আছে এইখন আমাৰ হাই ছেকেণ্ডেৰী অতি মৰমৰ স্কুল লাহে গোৱা এনেকৈ আগলৈ গোৱা লাহে ইফালে গোৱা এখন আমাৰ হাই ছেকেণ্ডেৰী যিখন পঢ়ি পিনে আমি গোটেই বেয়া কামবোৰ কৰিছিলোঁ এখনে এতিয়া মোৰ কথা নচব চব ভোকা আধাখিনি আমিয়ে থাকিম নাজানো আৰু ভিডিঅ' কৈছোঁ যি পৰা কৰিছোঁ মই তই কৰ নাপাৰিলে ভালকৈ এইটো হাই ছেকেণ্ডেৰী কৰ বেকৰ তইতো জান ন বেয়াকৈ লোৱা নাই পাই মানুহ গছজোপা ওলাই গ'ল নামটো নহ'লিয়াব এই শ্ল' চলাবি আকৌ সেইবোৰ জেগাত যিবোৰ জেগাত তই উঠিবলৈ কবি শ্ল' চলাবি বেছি স্পীড হৈছে ড্ৰাইভাৰ অলপ হেৰি কৰিবি তেতিয়া হ'ব কি বাহিৰত দি চদৰ মছজিদ চালি গ'লি দিছোঁ নাজিৰা চবতকৈ ডাঙৰ মছজিদটো চদৰ মছজিদ
মেইন মছজিদ ৰাতিটো ইয়াত সুন্দৰ ধুনীয়া হয় এখন ভবানী ষ্ট'ৰ এই এতিয়া নাজিৰ চাৰিআলি পাৰ হৈছোঁ নাজিৰ চাৰিআলি পাৰ হৈ এতিয়া বাওঁহাতে যিটো ব্ৰিজ নৌ উঠা আগত মানে দিখৌ দলংখন নৌ উঠা আগত এটা চুকাফাৰ মূৰ্তি বনি আছে চ' এয়া দেখিছে আপোনালোকে মূৰ্তিটো বনি আছে মানে আৰু একমাহমানৰ ভিতৰত চাগে মূৰ্তিটো সম্পূৰ্ণ হৈ যাব আশা কৰোঁ চ' তেতিয়া মানে ভালকৈ দেখাম হ'ব নাজিৰাৰ ঐতিহাসিক এখন ব্ৰিজ এখন দিখৌ নৈ মন্দিৰটো পাৰ হৈ যায় শিৱ মন্দিৰটো বালিঘাটৰ শিৱ মন্দিৰটো গ্লাছো খোল না গ্লাছো খুলিব নোৱাৰি নে গ্লাছখন এখন আৰু বাৰু এচি চলা গান বজা আৰু পালিও পালি ফেনখনৰ উঠাই পালি কেনেকৈ এই আমাৰ হেৰি লগাইছিলে ইয়াৰ ফেনখন লগাই দিছিলে কি বৰ্ড লগাই গাড়ীয়েতো যিয়ে নহয় গাড়ীয়ে নহয় তই তোমাৰ এচি আছে তই কেলে লগাবি ইম্পৰ্টেণ্ট সেইটোহে নেজানো বুলি ক'লে তেতিয়াহ'লে ফেনৰ কথা কেলে ভাবি মায়ে এচি চলাব নিদিয়ে ক'ত যাওঁ বোলে মোৰ কিলা ই গম নাপায় নি ক'ত যাওঁ সি মোক সুধিছে ক'ত যাওঁ চাউণ্ড বহা আৰু চলা এচি লগা গাড়ী চলাওঁতে সদায় ছিট বেল্টটো মাৰি ল'ব লাগে মই নিজে পাহৰি গৈছিলোঁ এতিয়া মাৰি লওঁ ছেফটিৰ কাৰণে ছেফটি ফাৰ্ষ্ট আৰু আপোনালোকে বাইক চাইক চলাওঁতেও হেলমেট পিন্ধি ল'ব ছিট বেল্ট নহয় হেলমেট পিন্ধি ল'ব নহ'লে বহিব আৰু লগত মাস্ক পিন্ধি ল'ব দেই কৰোণাৰ কাৰণে বাচিবৰ কাৰণে অ'কে চ' কণ্টিনিউ কৰোঁ ভাল জেগা বোলে যিটো ৰাস্তা বেয়া লাজেলৈকে দেখাব মানে ভয় লাগে এখন দেখাই দিছোঁ আগফালে দেখাই এই মজা লাগিছে অৰুণাচল মানুহ লাগিছে মজা আহিছোঁ কেমেৰাটো কেলা DSLR টাইপ আহিছে কাণকে ধৰ না বাবু নালাগে মই ৰিক্স ল'ম দে ভালকে ধৰিব না ফুটু ভাই কেলা নেদেখিলি নি গাটো মই কেমেৰাত দেখি আছো কেলা স্পীড ব্ৰেকাৰটো উঠনি আমি নোপোৱালে লোকে সেইদিনাখন কৰিছিলে সেইটো বস্তু सेल्फी रखा है वाइडिंग में डालो आज WhatsApp कौन नहीं यूज करता It's not a game, it's a rich thing.
আমি এনেদৰে গৈ 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 মানে ৰাস্তাৰ পোনে পোনে গৈ গৈ আৰু বগা ডাৱৰ আৰু নীলা আকাশৰ মাজে মাজে গৈ 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 পামগৈ মানে পামহি এতিয়া আমাৰ গন্তব্যস্থান মানে আমি অলৰেডি ইয়ালৈ আহি পোৱা নাই আজিলৈকে চ' গৈ আছোঁ কি দেখোঁ আশা কৰোঁ এটা ভাল দৃশ্য দেখোঁ মানে ভাল এটা মানে মনোমোহা দৃশ্য দেখাব পাৰোঁ মানে আমিও নিজে দেখোঁ সেইয়া দেখিলোঁ অ' মাই ডগ পাই গ'লৈ আমাৰ এইটো লাকুৱাৰ বুদ্ধিষ্ট টেম্পল এইটো চব কি ধুনীয়া টেম্পল চব নামি এয়া স্বাগতম চলাপথাৰ বুদ্ধ বিহাৰ মানে লাকুৱা চলাপথাৰ বুদ্ধ বিহাৰ চাওক কি ধুনীয়া সোণালী কালাৰৰ এটা মন্দিৰ কি ধুনীয়া টেম্পল কি ধুনীয়া পৰিৱেশ এনে লাগিছে যে ইয়াৰ সকলোবোৰ মনোমোহা মানে মোৰ মনটো পুৰা জয় কৰি গ'ল এয়া দেখি এনেকুৱা লাগিছে যে আকাশৰ মাজত এটুকুৰা সোণ জিলিকি আছে আৰু এইগৰাকী আছিলে জ্যেষ্ঠ মংক যিয়ে এই গোটেই বুদ্ধিষ্ট টেম্পলটো তেওঁৰ তত্ত্বাৱধানত আছিল আৰু তেওঁ এই গোটেই বুদ্ধ টেম্পল চলাই গৈছিল এইটো সময়ত কিবা প্ৰগ্ৰেম মানে কিবা এটা সাংস্কৃতিক কিবা পাতে চাগে সেইটো কাৰণে আজি কিবা আয়োজন চলি আছে গোটেই গাঁৱৰ ল'ৰা ডেকা ছোৱালী থাকে এইটো মানে সজাই পৰাই তুলিছে আজিৰ কাৰণে তাৰপিছত চাকি আছে আৰু ভিতৰত ডান্স মানে প্ৰেক্টিচ কৰি আছে চ' মানে আজি কিবা তাগৰা হ'ব ৰাতিকে মানে চ' আমি থাকিব নোৱাৰোঁ ৰাতি দিয়ে বুলি কিমান কি হ'ব গম পাইছে চব ভণ্টিয়ে চাকি জ্বলাইছে চাকি জ্বলাবলৈ ৰেডি কৰিছে চাকি জ্বলাই চব ৰেডি কৰিছে ভিতৰলৈ গৈছে তেওঁলোকে চ' এতিয়া আমি আকৌ ওপৰলৈ যাওঁ চাই আহোঁগৈ জোতা চেণ্ডেল চব খুলি লৈছোঁ এতিয়া আমি ওপৰলৈ আহিছোঁ আৰু ওপৰৰ দৃশ্যটো অকণমান দেখাম ভালকৈ চাওঁ আহক ওপৰলৈ গৈছোঁ এতিয়া এইকেইটা ফটো ছিজন ফটো মাৰিছে পুৰা মনে মনে কেলৈ কৈছোঁ নাজানো মনে মনে ক'ত গৈছোঁ মনে মনে এয়া অনেষ্টলি বুদ্ধ টেম্পল পুৰা কচু পিছফালে আছে ষ্টেচু এছিয়ান মং এজনৰ হ'ল মন্দিৰটো
সঁচা কিন্তু মানিব লাগিব ইমান সুন্দৰভাৱে পৰিৱেশটো লগতে এই মন্দিৰটো চাফ চিকুণ কৰি ৰাখিছে গাঁৱৰ মানুহখিনিয়ে যিসকলে মানে এই মন্দিৰটোৰ মানে তত্ত্বাৱধানত আছে মানে যিসকলে মানে মন্দিৰটো চোৱা চিতা কৰে তেওঁলোকে ইমান ধুনীয়াকৈ আজি ইয়ালৈ আহি আশা কৰোঁ আপোনালোকে সকলোৱে আহে মানে এই লাকুৱা আছে লাকুৱাৰ বুদ্ধিষ্ট টেম্পলটো বুলি ক'লে চবেই দেখাই দিব চক না কি মজা লাগিছে আকাশৰ মাজত এতিয়া আমিও বিদায় লওঁ সকলোৱে বাই বাই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি আহে এবাৰ চাবলৈ কেতিয়াও নাপাহৰিব